নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেললৈ আৰু সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আপোনালোকক আজি এটা খুবেই ইম্পৰ্টেণ্ট কথা ক'বলৈ যাম বা বুজাবলৈ যাম, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাওক। তো বন্ধুসকল, এই ভিডিঅ'টো কাৰ বাবে বেছি প্ৰয়োজন তেতিয়াহ'লে মই কৈ আছোঁ, যিজনৰ এজনী গাৰ্লফ্ৰেণ্ড আছে নাইবা বয়ফ্ৰেণ্ড আছে নাইবা এজনী পত্নী এতিয়ালৈকে আছে, তেতিয়াহ'লে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'টো। বন্ধুসকল, কিছুমান ক্ষেত্ৰত কিছুমান বয়ফ্ৰেণ্ডে নাইবা গাৰ্লফ্ৰেণ্ডে আপোনালোকক দাবী ধমকি দিব পাৰে যে মোক অমুকটো বস্তু নিদিলে মই মৰি যাম, তমুকটো বস্তু নিদিলে মই মৰি যাম, তেতিয়াহ'লে তোমাৰ নামটো মই লিখি তোমাক ফচাই যাম। তো বন্ধুসকল, কথাটো হ'ল কি, এনেকুৱা কৰিলে আপুনি কিবা আইনীগতভাৱে আপোনাৰ কিবা কৰিব পাৰে নেকি বা আপোনালোকে কিবা ব্যৱস্থা ল'ব পাৰে নেকি? তেতিয়াহ'লে সেইবোৰ কৰিলে আপোনালোকে কোনো ভয় খোৱাৰ প্ৰয়োজন নাই। আপুনি পুলিচৰ ওচৰ চাপক। আপুনি ছেকশ্যন ইণ্ডিয়ান পেনেল কোডৰ অধীনত আপুনি 503 আৰু 506ৰ অধীনত আপুনি এখন দৰখাস্ত লিখক। সেই আইনৰ অধীনত আপুনি এখন দৰখাস্ত লিখক। সেই দৰখাস্তখনত লিখক যে আপুনি কি হৈছিল, আপোনালোকৰ ৰিলেশ্যনটো কি আছিল, কেনেকুৱা আছিল, কিয় এনেকুৱা ধৰণৰ কাম কৰিছে, তেখেতে কি কৰিছে, তো আপোনালোকক কিয় ধমকি দিছে, তো আপোনালোকে সেই গোটেইখিনি কথা তাত লিখক। আৰু সেই লিখি আপুনি পুলিচক দিয়ক। সেই পুলিচ বিষয়াজনে যিদিনা আপোনাৰ কেছটো হাতত ল'ব, সেই পুলিচ বিষয়াজনে সম্পূৰ্ণৰূপে চালি জাৰি চাই পেলাই যদি আপোনাৰ কোনো তাতে দোষ নাই, তেতিয়াহ'লে আপোনাক তাতে আহিব দিব, তাৰমানে আপোনাক ৰেহাই দিব। অৰ্থাৎ আপোনাৰ যে কোনো তাত দোষ নাই, তেতিয়াহ'লে আপোনাৰ পুলিচজনে জানিব। তো বন্ধুসকল, কথাটো হ'ল কি, যদি সেই কেছটো শেষ হৈ যোৱাৰ পিছতো ব্যক্তিজনে নামানে বা আপোনাক দাবী ধমকি দি থাকে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ আপোনালোকক দম দিয়া ব্যক্তিজনৰ, অৰ্থাৎ দাবী ধমকি দিয়া ব্যক্তিজনৰ 2 বছৰলৈ জেল হ'ব পাৰে নাইবা জৰিমনা হ'ব পাৰে। তো দুয়োটাই হ'ব পাৰে। তো বন্ধুসকল, এইটো হ'ল কথা। তো বন্ধুসকল, যদি লগে লগে আত্মহত্যা কৰি পেলাই, অৰ্থাৎ লগে লগে চুইচাইড যদি কৰি পেলাই, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কি কৰিব? তেতিয়াহ'লে আপোনালোকৰ যদি নামটো তাত লিখি থৈ দিয়ে, আপোনালোকে ফাঁচি যাব। কাৰণ আপোনাৰ নামতে সেই ব্যক্তিজন মৰি গ'ল বা আপোনাৰ নামটো লিখি সেই ব্যক্তিজন মৰি গ'ল। তেতিয়াহ'লে আপোনালোকে কৰিব কি, আপোনালোকক কৰিব কি, পুলিচে আপোনালোকক এৰেষ্ট কৰিব। ইণ্ডিয়ান পেনেল কোডৰ অধীনত ছেকশ্যন 306ৰ অধীনত আপোনাক এৰেষ্ট কৰিব আৰু আপোনাক থানালৈ লৈ যাব। তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব কি, আইনগতভাৱে আপোনালোকে এখন দৰখাস্ত লিখিব পাৰিব আৰু সেই দৰখাস্তখনত কি কি হৈছিল, কি কি হোৱা নাছিল, আৰু সেই যদি পুলিচজনে চাই আপোনাৰ গম পায় যে আপুনি তাতে কোনো ধৰণৰ ৰিলেশ্যনত নাই আৰু বা কোনো ধৰণৰ আপোনাৰ তাত দোষ নাই, তেতিয়াহ'লে আপোনাক ৰেহাই দিব। তো আপোনাৰ একো নাই। যদি আপুনি কিবা ক্ষেত্ৰত অলপ আপুনি তাতে দোষী সাব্যস্ত হয়, তেতিয়াহ'লে আপোনাক যোৱা এই কেছটোৰ ধৰণে আপোনাক 2 বছৰলৈ জেললৈ প্ৰেৰণ কৰিব আৰু আপোনাক 2 বছৰ জৰিমনা বিহিব পাৰে। তো দুয়োটা হ'ব পাৰে আপোনাৰ ক্ষেত্ৰত। তো আৰু মহিলাৰ ক্ষেত্ৰত যদি তেনেকুৱা হয়, মহিলাৰ ক্ষেত্ৰত যদি কোনোবাই কাৰোবাক দম দিয়ে, মহিলাবিলাকক যদি কোনোবাই মৰিম বোলে গাৰ্লফ্ৰেণ্ডক যদি তেনেকুৱাকৈ কথা কয়, তেতিয়াহ'লে কি হ'ব পাৰে, 10 বছৰলৈ কাৰাদণ্ড হ'ব পাৰে আৰু 10 বছৰ জৰিমনা ভৰিব পাৰে। তো বন্ধুসকল, সকলোৱে সজাগ হওক আৰু সকলোৱে ভালদৰে আইনবিলাক মানি চলক। তেতিয়াহ'লে বন্ধুসকল, কথাটো হ'ল কি, আপোনালোকে কোনো ভয় খাব নালাগে, আপোনালোকে আইনৰ কাষ চাপক। তো বন্ধুসকল, আপোনালোকক এই ভিডিঅ'টোৰ এইখিনি কথা বুজাবলৈ কাৰণ বহুত কাম কৰি পেলাই যেতিয়া দাবী ধমকি দিয়ে, তমুকৰ নামুক দিয়ে, তেতিয়াহ'লে আপোনাৰ বহুতে চুইচাইড কৰি কিবা কৰে। তো এইবিলাক কাম নকৰিব। আপোনালোকে থানাত যাওক, ক'ব যাওক, আপোনাক আইনে সহায় কৰিব। তো বন্ধুসকল, ধন্যবাদ।